और जोर से हेलो नमस्कार स्वागतम আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো মোৰ নাম হৈছে শুভম দে আপোনালোকে চাই আছে লেটস গো এতিয়া মই বৰ্তমান উপস্থিত আছো কাহিলীপাৰা উদালবাখাত আৰু আজি আমাৰ এটা বেলেগই কিবা প্ল্যান আছে আমি নতুনকৈ প্ল্যান কৰিছো প্ল্যানটো কৰাৰ আগত মই আপোনালোকক এটা বস্তু কৈ দিব বিচাৰিছো যে আপোনালোকে হয়তো আজি মোৰ এটা ভিডিঅ'ত এটা চেঞ্জটো হয় যে মই আজি অসমীয়াত কৈ আছো কোৱাৰ কাৰণটো হ'ল কি মই বহুত দিনৰ পৰা হিন্দী ভিডিঅ' কৰি আছিলোঁ কিন্তু কিছু ক্ষেত্ৰত অলপ প্ৰব্লেম হৈছে ইউটিউবৰ ফালৰ পৰা মোৰ যিহেতু সন্দেহ কি ইউটিউবৰ কিবা এলগৰিথম আছে চাগে যোনটো মানে সিহঁতে লোকেশ্যন হিচাপে ভিডিঅ'টো ভাইৰেল কৰে তাৰ বিষয়ে মই জানিব চেষ্টা কৰিছোঁ আৰু মই নিজৰ ফালৰ পৰাও কিবা চিন্তা কৰিছোঁ যে মই নিজে ইয়াৰে মই অসমৰ যিখিনি আছে আমাৰ বস্তু ঠাই বাতৰিখিনি এইখিনি আমি যদি বেছিকৈ প্ৰচাৰ কৰিব পাৰোঁ তেতিয়া আমাৰ অসমৰ ভিতৰত থকা মানুহসকলৰ কাৰণে বেছি সুবিধা হ'ব সেইকাৰণে মই এতিয়া অসমীয়াতহে কৰিম আৰু আপোনালোকে এতিয়া আগত আৰু নেক্সট যিমান ভিডিঅ' চাব আপোনালোকে চব অসমীয়াতে চাব আৰু মাজে মাজে এনে হৈ যাব মিক্স এইখিনি হয় আজি আৰু আজিৰ যোনটো প্লেন হয় এইটো আমাৰ প্লেন হয় যে আমাৰ যোনটো NGO আছে অৰ্গেনাইজেশ্যন যোনটো আছে আমি সিহঁতৰ আমি মিলি পেলাই আমি এটা মৰ্ণিং ব্ৰেকফাষ্ট ড্ৰাইভ বুলি এখন ইভেণ্ট পাতি আছোঁ ইভেণ্ট বুলি কি আমাৰ নিজৰে ইভেণ্ট হয় আমি য'ত আমি যিমান আশ্ৰম আছে সিহঁতক আমি প্ৰতি দেওবাৰে ৰাতিপুৱা ব্ৰেকফাষ্ট দিম আৰু সেইকাৰণে আমি আজি আহিছোঁ কাহিলীপাৰা আনন্দমাৰ্গ আশ্ৰম বুলি এটা আছে এইখিনি আৰু এতিয়া আমি যাওঁ আমাৰ অলৰেডি আৰম্ভ হৈয়ে গ'ল বেছি দেৰি নকৰি কিনে মই আগত চিধা আপোনাৰ আশ্ৰমৰ ভিতৰলৈ লৈ যাওঁ চাই থাকক थोड़ा भी नहीं छूटना चाहिए सब कुछ खा लो हाँ छोड़ना मत कुछ भी এতিয়া আমি আছোঁ ভিতৰত আমাৰ আশ্ৰমৰ ভিতৰত আৰু এইসকল হ'ল আমাৰ ভলেণ্টিয়াৰ্ছসকল গোটেইকেইজন নাই আজি বৰ্তমান কিন্তু যিখিনি আছে ইহঁত বহুত কষ্টকৈ আহিছে ৰাতিপুৱা আৰু আমাৰ কণমানি বাচ্চাসকলৰ কাৰণে বহুত কৰি আছে এই হ'ল আমাৰ মোৰ চিনিয়ৰ ক'ব গ'লে ইয়াতে आपका नाम करण शर्मा आप कुछ बोलना चाहेंगे हाँ क्या बोलूँगा मैं बस ये बोलूँगा कि फीडिंग इंडिया में आके बहुत अच्छा लग रहा है और जितने भी बाकी नए आ रहे लड़के लोग उनको मोटिवेट करना हम लोग का वो है जैसे कि शुभम भी बहुत अच्छा काम कर रहा है और এইজন হ'ল মানস আজি গোটেই প্ৰগ্ৰামৰ দায়িত্বটো লৈছিলে আৰু বৰ্তমান আৰু যি আহিব নেক্সট ড্ৰাইভ যিমান আমাৰ ব্ৰেকফাষ্ট ড্ৰাইভ হ'ব গোটেইকেইটাৰ দায়িত্ব সিয়ে লৈছে মানস কিবা ক'ব বিচাৰিছে তো ভাল লাগিছে যে গোটেইবোৰে এনেকৈ আহিছে পুৱাই ওলাই কিনে আৰু বাচ্চাবোৰক এনেকৈ ভালকৈ দেখি কিনে ভাল লাগিছে আৰু তো নেক্সট ড্ৰাইভতো যাতে লগ পাওঁ চবকেইটাকে তো এইটো আৰু আমাৰ বাকী যিবোৰ মানুহ মানে আমাৰ ফিডিং ইণ্ডিয়াত নাই এনে নৰ্মেল বাহিৰৰ ইহঁতৰ কাৰণে কিবা ক'ব বিচাৰিছা নেকি তেওঁলোকক মই ক'ব বিচাৰোঁ যে এবাৰ জইন কৰি চাওক ভাল লাগে ইয়াত কাম কৰি কিনে ইয়াত প্ৰত্যেকৰ লগত ভাল এটা হেৰি হৈ যায় বন্ধুত্ব হৈ যায় বা তেনেকুৱা তো জইন কৰি চাওক আপোনালোকেও যদি মানে ফ্ৰী হয় বা তেনেকুৱা আৰু এটা কথা ক'ব বিচাৰিছোঁ আশ্ৰমটো আছে কাহিলীপাৰাত আৰু মানুহ আহিছে একেবাৰে গড়চুক ন SBT গড়চুক ইমান দূৰৰ পৰা আহি ৰাতিপুৱা উঠি কিনে 9টা বজাত আহি পাইছে ইমান মানে ভাবক তাৰ ডেডিকেশ্যন কিমান এই কামটোৰ প্ৰতি এই মানসক তোমাক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ তোমালোকৰ নিচিনাই ভলেণ্টিয়াৰ লাগে যোন মানে এইবোৰ কাম কৰি ভাল পায় হা ইহঁত দুজনে ক'ব গ'লে দুজনে 6 মাইলৰ পৰা আহিছে আৰু সি আহিছে SBT পৰা এনেকা আমাৰ ভলেণ্টিয়াৰ্ছ লাগে যিবোৰ মানে পুৰা ডেডিকেটেডলি কাম কৰে আহি থাকিবা এনেকা আকৌ তোমাৰতো আছে এনে দায়িত্ব আহিবই লাগিব তুমিও আহি থাকিবা তুমিতো আহাই এনে আৰু তুমি কিবা ক'ব বিচাৰিছা এই অকল লাজে পাই থাকে আৰু এখেত হয় আমাৰ প্ৰকাশ যে আজি এখেতৰ বাৰ্থডে হয় তো আপুনি নিজৰ বাৰ্থডেত কিবা ক'ব বিচাৰিছে নেকি মোৰ নিজৰ বাৰ্থডেত মই এইটোৱে ক'ব বিচাৰিছোঁ যে যি অৰ্গেনাইজেশ্যন আমি জড়িছোঁ
ফিডিং ইণ্ডিয়া বুলি বহুত কিছুমান মানুহ আছে নিজে নিজৰ পাৰ্চনেল ভিউ মানে পাৰ্চনেল লেভেলত কৰে যদি আমাৰ লগত জইন হৈ কলাবৰেট হৈ কৰে সেইটো ভাল হ'ব এণ্ড দিছ ইজ এ ভেৰি গুড কজ আৰু আমি মানে মটিভটো পামেই আৰু অলপ দিনত যে হাংগাৰ ফ্ৰী ইণ্ডিয়া চ' আই ৰিকুৱেষ্ট ইউ টু জইন ফিডিং ইণ্ডিয়া हॉल हमार गुवाहाटी फीडिंग इंडिया सिटी हेड तो आप कुछ बोलना चाहेंगे? हेलो एवरीवन, मेरा नाम सचिन झा है और मैं एक हंगर हीरो हूँ और बहुत प्राउड फील होता है ऐसी चीज़ों को सिटी में लाना, हमारे गुवाहाटी सिटी में लाना। और मैं चाहूँगा कि सभी लोग इसके साथ जुड़ें और हमें एक हेल्प करें ताकि सिटी का जितने भी एक्सेस फूड है, जो ईटेबल फूड्स हैं जिन्हें हम खा सकते हैं, उसे हम लोग रेस्क्यू कर सकें आफ्टर पार्टी फंक्शन कोई भी प्रोग्राम के बाद। और उस खाना को कलेक्ट करके जो भी नीडी पीपल्स हैं हमारे सोसाइटी में जिनके पास में कोई एक्सेस नहीं है, अच्छे खाने का एक्सेस नहीं है, वो लोग खा नहीं पाते हैं, तो ऐसे लोगों तक वो खाना हम लोग पहुँचाएँ और उस खाना को बचाएँ। तो ये बहुत चीज़ों को सॉल्व करेगा जैसे कि हंगर, फूड वेस्टेज, माल न्यूट्रिशन, ये हर चीज़ों को। फिर लेबर वगैरह भी करेगा क्योंकि बच्चे जो चाइल्ड लेबर्स जो होते हैं, चाइल्ड लेबर्स का भी प्रॉब्लम सॉल्व होगा क्योंकि छोटे छोटे बच्चे पैसे के लिए, खाने के लिए ही जॉब करते हैं, वर्क करते हैं। और अगर हम उन्हें ये फूड अगर एक्सेस करते हैं तो डेफिनेटली वो लोग चाइल्ड लेबर के जगह पे वो लोग एजुकेशन के लिए इम्पोर्टेंस देंगे। और हमने पोषण टू पाठशाला भी स्टार्ट किया है इसी चीज़ को मद्देनज़र रख के कि हम लोग जो भी स्लम स्कूल हैं उनको अडॉप्ट करेंगे और वहाँ पे लोग छोटे छोटे बच्चों को, उनके पेरेंट्स को मतलब बताएंगे कि अगर वो लोग आते हैं यहाँ पर तो डेफिनेटली हम लोग ऑन अ रेगुलर बेसिस हम लोग उनको मील या फिर ग्रेन्स हम लोग डोनेट करेंगे अपने तरफ से। इसके लिए हम लोगों ने अपने सोसाइटी से हेल्प स्टार्ट किया है, हेल्प लेना स्टार्ट किया है। हम अपने हर सोसाइटी में हर लोगों के पास जा रहे हैं, हर सोसाइटी में जा रहे हैं और उनसे ग्रेन कलेक्शन कर रहे हैं। मैं चाहूँगा कि सभी लोग इसमें आगे आएँ और आकर के हेल्प करें। और बहुत सारे वॉलंटियर्स चाहिए, सभी को हंगर हीरो बनना चाहिए। से नो टू फूड वेस्टेज, से नो टू हंगर, लाइक हमें सब मिल करके हमें एंड हंगर को एक टारगेट लेकर के इस सिटी में काम करना है। मैं चाहूँगा आप सभी आएँ, आगे बढ़ें और वॉलंटियरशिप करें। ये फ्री ऑफ कॉस्ट है, इसमें कोई पैसे नहीं लगती हैं और इट्स अ नोबल कॉज फॉर विच वी आर वर्किंग। एंड डेफिनेटली अगर सभी लोग सपोर्ट करेंगे वन डे इंडिया विल बी हंगर फ्री, फूड वेस्टेज फ्री एंड माल न्यूट्रिशन फ्री कंट्री। थैंक यू। তেখেতে সেইটোৱে ক'লে যোনটো মানে মেইন আমাৰ যোনটো মটিভ হয় হাংগাৰটো নাইকিয়া কৰি দিয়া আৰু তাৰ বাহিৰে আমাৰ বাকীখিনি তাৰ বাহিৰে যোনটো উদ্দেশ্যটো হয় যে আমি মানুহ চাইল্ড লেবাৰ আৰু এইবোৰ তাৰ বাহিৰা গোটেই বস্তুখিনিক আমি ফ'কাছ নকৰাকৈ আমি প্ৰমোট কৰোঁ এডুকেশ্যন আৰু আমাৰ এটা হেল্ডি ইণ্ডিয়া, হেল্ডি ৱৰ্ল্ড এটা বনোৱাৰ। আৰু সেইটোৱে আৰু হাংগাৰটো আমি গুচাৰিব চেষ্টা কৰিম আৰু যিমান পাৰোঁ ইহঁতক হেল্প কৰিব লাগে। चलो आगे आ जाओ, बच्चे लोग आगे आ जाओ और हम लोग पीछे आ जाओ। बोलोगे क्या बोलोगे? क्या बोलोगे? हाँ, हल्ला कर दो थोड़ा। लगा लो। আজিৰ কাৰণে আমাৰ ভিডিঅ' মই এতিয়া সমাপ্ত কৰিছোঁ আৰু আমি আকৌ লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'লৈ। আৰু তেতিয়ালৈকে আপোনালোকে সুখী থাকক, শান্তি থাকক আৰু যিমান পাৰে আমাৰ ছ'চাইটিক হেল্প কৰিব চেষ্টা কৰক। মোৰো এইটোৱে মটিভ যে আমি যিমান পাৰোঁ ছ'চাইটিক হেল্প কৰিম আৰু বাছ এইখিনিয়ে, আৰু নাই একো ক'বলগীয়া। আৰু এটা খবৰ যে মোৰ এখন নতুন এটা মই নিজে পাব্লিছ কৰা এটা শ্বৰ্ট ফিল্ম এটা ওলাই আছে, সেইটো মোৰ নেক্সট ভিডিঅ' হ'ব। আপোনালোকে সেইটো নিশ্চয় চাব। মই এইটোৰ কাৰণে কোনো ট্ৰেইলাৰ বা টিজাৰ নিদিওঁ, ডাইৰেক্টলি পাব্লিছ কৰিম শ্বৰ্ট ফিল্মটো। আৰু শ্বৰ্ট ফিল্মটোৰ টপিক মোৰ কলেজৰ বিষয়ে হ'ব। যিমান খিচিৰাচৰ ল'ৰা ছোৱালী আছে ইহঁতে এইটো নিশ্চয় চাব লাগে আৰু কেনেকুৱা হৈছে এইটো ৰিভিউটো নিশ্চয় দিব মোক। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।